সৌৰভ কুমাৰ বুঢ়াগোহাঁই জ্ঞানাকাংক্ষা প্ৰথম খণ্ড এই গ্ৰন্থখন লেখকে মোক দিছিল আৰু এই কিতাপখনৰ প্ৰায় কেইটা প্ৰবন্ধ মই পঢ়িছোঁ, দুটামান বাকী আছে। কিন্তু এটা কথা ঠিক যে এই কিতাপখনত আমি চিন্তাৰ যিটো নতুন যিটো স্তৰ, সেই স্তৰটো আমি দেখিবলৈ পাইছোঁ যে মানে গতানুগতিক চিন্তা চেতনাৰ ঊৰ্ধত গৈ বিষয়বস্তুবিলাকক বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰিবলৈ যাওঁতে তেখেতে যিবিলাক উদাহৰণ দিছে বা যিবিলাক মানে উদাহৰণ টানি আনিছে বিভিন্ন ক্ষেত্ৰত, বিভিন্ন ধৰ্মগ্ৰন্থৰো ইয়াত উল্লেখ আছে বা বিখ্যাত লেখকসকলৰ লেখা সম্পৰ্কত ইয়াত উল্লেখ আছে। তেখেতে মই এটা কথাই ভাল পাইছোঁ যে এই কিতাপখন তেখেতে লিখোঁতে আমাৰ সাধাৰণতে চিন্তাৰ যিটো বান্ধোন বা যিটো আমি এটা নিজৰ এটা বন্ধনৰ মাজত ৰাখি চিন্তা কৰা যিটো আমাৰ পৰম্পৰা, সেই পৰম্পৰাটোৰ পৰা তেখেত কিন্তু এই কিতাপখনত ওলাই আহিবলৈ সক্ষম হৈছে। আচলতে মুক্ত চিন্তাৰ যিটো ধাৰণা, যিটো ধাৰাবাহিকতা, সেইটো ক্ষেত্ৰত তেখেতৰ উপস্থিতি আমি এই গ্ৰন্থখনত দেখিবলৈ পাইছোঁ। সেইটোৱে খুব কিতাপখনৰ কাৰণে আমাৰ কাৰণে খুব আকৰ্ষণীয় হৈছে। আৰু ইয়াত যিসমূহ প্ৰবন্ধ উল্লেখ কৰা হৈছে সেই প্ৰবন্ধবিলাকৰ পৰা বিশেষকৈ যিসকলে সমাজ সম্পৰ্কত বা সামাজিক বিভিন্ন সমস্যা সম্পৰ্কত চিন্তা কৰে, তেখেতলোকৰ কাৰণে কিন্তু ইয়াত চিন্তাৰ এটা লাইন অফ থিংকিং, যিটো চিন্তাৰ যিটো ঐক্য, সেইটো আমি ইয়াত পাইছোঁ। সেইকাৰণে মই ভাবোঁ যে গ্ৰন্থখনে পাঠকসকলক অন্ততঃ নতুনকৈ চিন্তা কৰাৰ যিটো পৰম্পৰা তাৰ প্ৰতি আকৰ্ষিত কৰিব। মই বুঢ়াগোহাঁইক ধন্যবাদ জনাইছোঁ, যাৰ আশা কৰিছোঁ যে আগন্তুক সময়ছোৱাত তেখেতে এনেধৰণৰ গ্ৰন্থমালা উপহাৰ দিব।